নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া দেৱে এটা ভাল খবৰ ঘোষণা কৰিছে। তেওঁ ফেচবুক আৰু টুইটাৰৰ যোগে এই ঘোষণা প্ৰকাশ কৰিছে। তেওঁ কৈছে, আজি জনতা ভৱনত অনুষ্ঠিত এক বৈঠকত অসম আৰক্ষীৰ উপ পৰিদৰ্শক কনিষ্টবল আদিকে ধৰি বিভিন্ন পদত হ'বলগীয়া নিযুক্তিৰ পৰ্যালোচনা কৰোঁ। যুৱক যুৱতীসকলক 1 লাখ চাকৰি প্ৰদানৰ ৰাজ্য চৰকাৰৰ লক্ষ্যক ত্বৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক এই প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰোঁ। বৈঠকত মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী বিষয়াসকল উপস্থিত আছিল। তেওঁ মিটিঙৰ ফটো কেইটামান শ্বেয়াৰ কৰিছে। এইটো হ'ল ফেচবুকৰ, লগতে তেওঁ টুইটাৰতো একে কথা প্ৰকাশ কৰিছে আৰু ফটোকেইটা শ্বেয়াৰ কৰিছে। গতিকে যিবোৰ ডিপাৰ্টমেণ্টৰ এক্সাম হৈ গৈছে সেই এক্সামবোৰৰ ৰিজাল্ট অতি সোনকালে প্ৰদান কৰা হ'ব আৰু যিকেইটা ডিপাৰ্টমেণ্টৰ এক্সাম হ'বলগীয়া আছে সেই এক্সাম অতি সোনকালে হ'ব বুলি আশা কৰিব পাৰি। আপোনালোকৰ যিসকলে এক্সাম প্ৰিপাৰেশ্যন চলাই আছে, প্ৰিপাৰেশ্যন কণ্টিনিউ ৰাখক। ধন্যবাদ।